दिनैनि गोदान भिडिअआव आरो फिन खेबसेबाव बरायफिनबाय। दिनैनि भिडिअआनो जाहैबाय रेशन कार्डनि जोहै जाय बिथांमोना फ्रियावनो माइरं मोनबोगासिनो दंमोन, नोंथांमोननि थाखाय मोनसे बिग आपडेट लानानै फैदों दिनैनि भिडिअआव। बे आपडेटआनो जाहैबाय नोंथांमोना दा जाय बिथांमोननियाव रेशन कार्ड दं, नोंथांमोना मास जोबनायनि उनाव 1 निफ्राय 10 तारिखहालागै नोंथांमोना रेशन कार्डनि जोहै नोंथांमोना फ्रियावनो माइरं मोनबोगासिनो दंमोन। नाथाय दा नोंथांमोना बयबो मिथिखादों भारत आरो पाकिस्ताननि गेजेराव मोनसे गेदेर दाङाबाजि दावहा सोलिगासिनो दं। बेखौ नोजोर बोनानै सेन्ट्रेल गभर्नमेन्टआ मोनसे बिग डिसिसन लादों। बे डिसिसनानो जाहैबाय जाहाथे नोंथांमोननो जुन मान्थनि गेजेरावनो खेबसेयावनो खेबथाम मास मोनथामनि माइरंखौ नोंथांमोननो जुन मान्थआवनो नोंथांमोननो हरनायनि बिग डिसिसन लादों। नोंथांमोना जाय बिथांमोननियाव रेशन कार्ड दं, नोंथांमोना जुन मान्थआव बे रेशन कार्डनि जोहै खेबसेयावनो नोंथांमोना मास मोनथामनि माइरंखौ नोंथांमोना मोननो हागोन। बे आपडेटखौ होदों आसामनि CMआ। जोङो भिडिअनि जोहै नायनि। ভাৰত চৰকাৰে এটা আমাক বিশেষ নিৰ্দেশ দিছে, যেটো আপোনালোকৰ মাজেৰে আমি পপুলাৰ হোৱাটো বিচাৰিছো। প্ৰত্যেক মাহত অসমলৈ চাউল আহে, ৰাইচ আহে, যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ। আৰু এইটো প্ৰত্যেক মাহে মাহে আহে। ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে, যাতে দে কেন পুট দ্য এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেণ্ট ডিমাণ্ডছ। সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব। অৰ্থাৎ জুন মাহত জুন, জুলাই, আগষ্ট এজন মানুহে 5 কেজিকৈ পায়। 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম, যাতে জুন, জুলাই, আগষ্ট নেক্সট ছেপ্টেম্বৰত পাব। চ' 3 মাহৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম। খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল, গতিকে অহা মাহতো 15 কেজি পাম, তাৰ পিছৰ মাহতো 15 কেজি পাম। 5 কেজিয়ে আছে, কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম। আমি টিভিয়ে পত্ৰই ইয়াক আমি কৰিম। ইউজুৱেলি এটা ফেমিলিয়ে মেক্সিমাম 35 কেজি পায়। 35 into 3 112 105 হ'ব না। চ' 105 কেজি আমি দি দিলোঁ। চবেই 35 নাপায়, যাৰ পৰিয়ালৰ সংখ্যা কম, কিন্তু 5 into 7 মেক্সিমাম 35 পায়, কোনোবাই 15 পায়, কোনোবাই 20 পায়। যোনে যিমান পায় তাৰ আমি 3 টাইমছ দি দিম, যাতে কোনো ধৰণৰ ভাৰত চৰকাৰৰ লজিষ্টিক প্ৰেছাৰটো যাতে কমি যায়। কাৰণ ট্ৰাকবিলাক যদি অসমত আহি থাকে, যুদ্ধ ক্ষেত্ৰত যাব নোৱাৰিব। সেইকাৰণে এবাৰতে যদি আমি 3 মাহৰ চাউল লৈ লওঁ, তেতিয়াহ'লে গোটেই লজিষ্টিক ৰেলত চাউলৰ কাৰণে মালবাহী ৰেল আহিব লাগে। এতিয়া ৰেলত আমি আৰ্মিৰ মুভমেণ্ট লাগিব, গতিকে যদি মালবাহী ট্ৰেইন 3 বাৰ অহাতকৈ এবাৰ আহিলে 2 বাৰ ফ্ৰী হৈ যাব। চ' সেইকাৰণে লজিষ্টিক প্ৰেছাৰৰ পৰা ফ্ৰী কৰি দিবৰ কাৰণে আমি 3 মাহৰ চাউল জুন মাহত একেলগে দিম। এইটো অসম বুলি নহয়, সকলো ৰাজ্যৰ কাৰণে এইটো SOP হৈছে। আৰু অসমৰ ৰাইজক মই বিশেষকৈ কথাখিনি অলপমান জনাই ৰাখিব খুজিছোঁ। আপোনালোকে ইলেক্ট্ৰনিক কম্পোনেণ্ট মেনুফেকচাৰিং স্কিম এটা ঘোষণা কৰিছে, য'ৰ পৰা নেকি কেমেৰাৰ লাইট, কেমেৰা, ভিডিঅ'ৰ কেমেৰাৰ পাৰ্টছ, এইবিলাক ইলেক্ট্ৰনিক সামগ্ৰীবিলাক প্ৰস্তুত হ'ব। টু কমপ্লিমেণ্ট ডেট স্কিম, ভাৰত চৰকাৰে যিটো স্কিম লৈছে তাৰ লগত এডিশ্যনেল ইনচেণ্টিভ দি পেলাই আজি আমি আছাম ইলেক্ট্ৰনিক্স কম্পোনেণ্ট মেনুফেকচাৰিং টপ আপ স্কিম, টপ আপ মানে ভাৰত চৰকাৰে যি ইনচেণ্টিভ দিছে তাতে আমি টপ আপ কৰিছোঁ। এই আঁচনিখনো বা এই প্ৰস্তাৱটো আজি কেবিনেটে অনুমোদন জনাইছে। বাকী যিখিনি আমাৰ সৰু সুৰা আৰু কেবিনেটৰ সিদ্ধান্ত আছে, সেইখিনি আপোনালোকে আমাৰ ইয়াতে প্ৰেছ ৰিলিজত আপোনালোকে পাব পাৰিব। এতিয়া আমি
কেবিনেটত লোৱা আন কেইটামান সিদ্ধান্তলৈকে আহিছোঁ যিটো আজিৰ সময়ৰ প্ৰাসংগিক ইন ৰিলেটেড টু দ্য প্ৰিভেইলিং চিটুৱেশ্যন এই সময়টো হৈছে যে ভাৰতীয় সেনাবাহিনীৰ লগত থিয় হোৱা আৰু এই সময়খিনি হৈছে যাতে আমি সেনাবাহিনীৰ প্ৰতিটো প্ৰচেষ্টা প্ৰতিটো উদ্যম আৰু প্ৰতিটো সাহসী কাম কাজক আমি প্ৰেৰণা যোগোৱা আমি তেওঁলোকক সাহস দিয়া আৰু তেখেতসকলৰ লগত থিয় হোৱা যুদ্ধ চলি থকা পৰিৱেশলৈকে ৰাজ্য চৰকাৰে নিজকে অত্যন্ত ক'ব গ'লে এক প্ৰকাৰ অষ্টেৰিটি যে আমাৰ যাতে কাম কাজ ঘটনা চাল চলনত এটা মিতব্যয়িতা দেখা পায় অষ্টেৰিটি দেখা পায় যাৰ জৰিয়তে নেকি আমি সেনাবাহিনীৰ জোৱানসকলক নৈতিক সমৰ্থন আগবঢ়াম যুদ্ধ চলি থকা মাহকেইটাত আমি কেইটামান বিশেষ ব্যৱস্থা কৰিব খুজিছোঁ অহা যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ ৱৰ্কশ্বপ কমেমৰেটিভ ইভেন্টছ এণ্ড কনফাৰেন্স